নমস্কাৰ এম লাইব্ৰেৰী ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ইতিহাস বিষয়ৰ দ্বিতীয় অধ্যায়ৰ পৰা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ যুগুতাই লৈ আহিছোঁ। প্ৰথম প্ৰশ্ন, হৰপ্পা সভ্যতাৰ পতনৰ পিছত ভাৰত উপমহাদেশত পৰৱৰ্তী 1500 বছৰ ধৰি ঘটা পৰিৱৰ্তনবোৰ কি কি? উত্তৰ, সিন্ধু আৰু ইয়াৰ অৱবাহিকা অঞ্চলত বসবাস কৰা লোকসকলে ঋগ্বেদ সংকলন কৰিছিল। 2 নম্বৰ, উত্তৰ ভাৰতকে ধৰি দক্ষিণৰ অৱবাহিকা অঞ্চল আৰু কৰ্ণাটকৰ কিছু কিছু অংশত স্থায়ী কৃষি ব্যৱস্থাৰ আবিৰ্ভাৱ ঘটিছিল। 3 নম্বৰ, দাক্ষিণাত্য আৰু সুদূৰ দক্ষিণৰ বাসিন্দাসকলে পশুপালন বৃত্তি অৱলম্বন কৰিছিল। 4 নম্বৰ, মৃতদেহ সৎকাৰৰ নতুন ব্যৱস্থা প্ৰচলিত হৈছিল। মেঘালিত অৰ্থাৎ বিস্তৃত শিলৰ গাঁথনি দিয়াৰ ব্যৱস্থা কৰা হৈছিল আৰু মৃতদেহৰ লগত লোহাৰ সা-সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰ পুতি দিয়া হৈছিল। 5 নম্বৰ, খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাৰ পৰা ৰাজ্য আৰু সাম্ৰাজ্যবোৰ উদয় হৈছিল। 6 নম্বৰ, কৃষি উৎপাদন ব্যৱস্থাই সংগঠিত ৰূপ লৈছিল। 2 নম্বৰ প্ৰশ্ন, ভাৰতীয় লিপিসমূহৰ অধ্যয়ন পদ্ধতি কেতিয়া উন্নত হৈছিল? উত্তৰ, 1830 চনত। 3 নম্বৰ প্ৰশ্ন, জেমছ প্ৰিন্সেপ কোন আছিল? উত্তৰ, ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুদ্ৰা তৈয়াৰ কৰা বিষয়া। 4 নম্বৰ প্ৰশ্ন, প্ৰাচীন মুদ্ৰাৰ ব্ৰাহ্মী আৰু খাৰুষ্টি কোনে পাঠোদ্ধাৰ কৰিছিল? উত্তৰ, জেমছ প্ৰিন্সেপে। 5 নম্বৰ প্ৰশ্ন, দেৱনাম প্ৰিয়দৰ্শী কাক বুজোৱা হৈছে? উত্তৰ, সম্ৰাট অশোক। 6 নম্বৰ প্ৰশ্ন, পৰিৱৰ্তনৰ যুগ বুলি কোন শতিকাক কোৱা হয় আৰু ইয়াৰ কাৰণ কি? উত্তৰ, 6ষ্ঠ শতিকাক, কাৰণ এই সময়ছোৱাত ৰাজ্য গঠন, নগৰৰ বিকাশ, লোৰ ব্যৱহাৰ আদি প্ৰক্ৰিয়াৰ লগতে দাৰ্শনিক চিন্তাধাৰা, বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ বিকাশ হৈছিল। 7 নম্বৰ প্ৰশ্ন, উল্লেখযোগ্য মহাজনপদবোৰ কি কি? উত্তৰ, বিজি, মগধ, কুশল, কুৰু, পাঞ্চাল, গান্ধাৰ আৰু অৱন্তী। 8 নম্বৰ প্ৰশ্ন, মগধৰ প্ৰথম ৰাজধানীখনৰ নাম কি? উত্তৰ, ৰাজগৃহ অৰ্থাৎ ৰজাৰ ঘৰ। বৰ্তমান বিহাৰৰ ৰাজগীৰ হৈছে ৰাজগৃহৰ নতুন নাম। 9 নম্বৰ প্ৰশ্ন, চতুৰ্থ শতিকাত মগধৰ ৰাজধানী কলৈ স্থানান্তৰিত কৰা হৈছিল? উত্তৰ, ৰাজগৃহৰ পৰা গংগাৰ পাৰত অৱস্থিত পাটলিপুত্ৰলৈ অৰ্থাৎ বৰ্তমান পাটনালৈ স্থানান্তৰিত কৰা হৈছিল। 10 নম্বৰ প্ৰশ্ন, মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ, চন্দ্ৰগুপ্ত মৌৰ্য। 11 নম্বৰ প্ৰশ্ন, সম্ৰাট অশোকৰ বিশ্ববিখ্যাত বিজয় কি? উত্তৰ, কলিংগ জয়। 12 নম্বৰ প্ৰশ্ন, মৌৰ্য সাম্ৰাজ্যৰ ইতিহাস চৰ্চাৰ সমলবোৰ কি কি? উত্তৰ, লিখিত আৰু প্ৰত্নতাত্ত্বিক সমল। 13 নম্বৰ প্ৰশ্ন, মৌৰ্য সাম্ৰাজ্যৰ সাহিত্যিক সমলবোৰ কি কি? উত্তৰ, অৰ্থশাস্ত্ৰ, ইণ্ডিকা, বৌদ্ধ আৰু জৈন সাহিত্য, পৌৰাণিক সাহিত্য, মুদ্ৰাৰাক্ষস আদি। 14 নম্বৰ প্ৰশ্ন, মৌৰ্য ইতিহাসৰ প্ৰত্নতাত্ত্বিক সমলবোৰ কি কি? উত্তৰ, অশোকৰ শিলালিপি, স্তম্ভলিপি, গুহালিপি, স্থাপত্য ভাস্কৰ্যৰ ধ্বংসাৱশেষ আদি। 15 নম্বৰ প্ৰশ্ন, মুদ্ৰাৰাক্ষস কোনে ৰচনা কৰিছিল? উত্তৰ, বিশাখাদত্তই মুদ্ৰাৰাক্ষস ৰচনা কৰিছিল। ধন্যবাদ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।